আজি ভ্লগটো গাড়ীৰ পৰা আৰম্ভ কৰিছোঁ। আমি আহিছোঁ আপাৰ আছাম। এয়া মোৰ ভণ্টি, এয়া সকলো আহিছে। আমাৰ এয়া এই টিকলি দুজনী, এজনী ভণ্টিৰ ছোৱালী, এজনী দাদাৰ ছোৱালী, এই গোটেইখিনি এতিয়া খুব ফূৰ্তি সিহঁতৰ। আমাৰ এজনী পাহিয়ে চাই আছে, তাইক বোলে তোলাই নাই। পাহি বেক কেমেৰা দি দেখাইছো। আমি ৰাতিপুৱা 7টা বজাতেই গাড়ীত উঠিছো। আজি এইকেইজনীয়ে চায়ে আছে, সিহঁতে ভাবিছো আমাক নুতুলে। আমি আপাৰ আছামলৈ অহাৰ প্লেনিংটোত কেইবাটাও ঠাই আছে। তাৰে কেইটামান ঠাই আগতে গৈছোঁ, কেইটামান ঠাই এইবাৰহে যাম। ভিডিঅ'টো মোৰ শেষলৈকে চাব আৰু পিছৰ ভিডিঅ'টো আপোনালোকক গোটেইখিনি দেখুৱাম, তেতিয়া সকলো গম পাব। মাজতে কাজিৰঙাখন পাৰ হৈ আহিলোঁ যদিও আপোনালোকক দেখুৱাব পৰা নগ'ল। পিছত কেতিয়াবালে দেখুৱাম বাৰু। আহি পাইছোঁহি মইনাপৰীয়া নামঘৰ যোৰহাটৰ। পৰিৱেশটো ইমান ধুনীয়া। ইয়াত দেখিছে সকলোৱে ইয়াত ফটো তুলিছে আহি পেলাই। সঁচাকেই পবিত্ৰ নামঘৰ ভাগলৈ আহি ইমান ভাল লাগিছে পৰিৱেশটো। ইয়াত দেখিছেনে বেৰত ধৰ্মীয় চিত্ৰ অংকন কৰা আছে। খুব পৰিপাটি, খুব চাফ চিকুণকৈ ৰখা হৈছে নামঘৰ ভাগ। তাকে বহুত ভাল লাগিছে দেই, ইমান ধুনীয়া পৰিৱেশ। ইয়াত গৈ দেখিলোঁ এই নামঘৰ ভাগলৈ যিমানবিলাক মানুহ যায়, সকলো মানুহকে খুব সুন্দৰভাৱে আপ্যায়ন কৰে। চাহ আৰু পিঠা পনা আদিৰে। চাহ এনেদৰে কাঁহৰ বাতিত দিয়া হয়। কিন্তু এটা কথা ভাবি আচৰিত হ'লোঁ, ইমানবিলাক কাঁহৰ বাতি একেলগে সংগ্ৰহ কৰি ৰখাটোতো কম কথা নহয়। তেওঁলোকৰ আপ্যায়ন সঁচাকৈ শলাগিবলগীয়া, খুব ভাল লাগিল। তাৰপিছত এয়া শৰাই লোৱা স্থান। ইয়াতে আমি যি শৰাই লৈ গৈছিলোঁ ইয়াতে আগবঢ়ালোঁ। ইয়াতে তেওঁলোকে শৰাইৰ প্ৰসাদ গ্ৰহণ কৰে। এইকেইজনী আমাৰ ভতিজা টিকলি দুজনী বহি আছে অকলে অকলে। এই ডাঙৰজনীয়ে চাদৰ মেখেলা পিন্ধা নাছিল, সেইকাৰণে তাইক সোমাবলৈ দিয়া নাই। ইয়াত অলপ নীতি নিয়ম আছে। প্ৰসাদ বিতৰণৰ পাছত আমি এই নামঘৰ ভাগৰ পৰা আহিব লগা হৈছে। যিহেতু আমি আকৌ এভাগ নামঘৰলৈ যাম। কোন নামঘৰলৈ যাম পিছত আপোনালোকে সকলোখিনি গম পাব। এই নামঘৰ ভাগ সঁচাকৈ ইমান চাফা, খুব পৰিপাটি, পৰিৱেশ খুব সুন্দৰ, বহুত ভাল লাগিছে। আমি সেই ধুনীয়া এটা পৰিৱেশত কিছু সময় কটাই এয়া আহিবলৈ উভতিছোঁ। আমি আকৌ ইয়াৰ পিছত ক'লৈ যাম, কোন নামঘৰলৈ যাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি গম পাব। মইনাপৰীয়া নামঘৰৰ পৰা আহি আকৌ এভাগ নামঘৰলৈ বুলি এয়া দোকানতে ধূপ চাকি ল'লোঁ। আমি একেদিনাই দুইভাগ নামঘৰলৈ যাবলগীয়া হোৱাত অলপ লৰালৰিয়ে হৈছে, কিন্তু উপায়ো নাই, সময় হাতত যিহেতুকে কম। সাংঘাতিক গৰম, কিন্তু তথাপিও আমি এয়া ঢেকীয়াখোৱা বৰনামঘৰ পাইছোঁহি। পৰিৱেশটো আহিয়ে বহুত ভাল লাগিছে। এয়া মূল নামঘৰ ভাগৰ এয়া তোৰণ। এই তোৰণৰ সন্মুখ ভাগ চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে, বহুত ভাল লাগিছে। আমি এয়া সকলো এয়া আগবাঢ়িছোঁ। মূল এয়া তোৰণৰ দিয়ে আমি নামঘৰলৈ এয়া সোমাই গৈছোঁ। নামঘৰ ভাগলৈ সোমাই অনুমান কৰিব পাৰি নামঘৰ ভাগ যে সঁচাকৈ বহুত ডাঙৰ। আমি এই নামঘৰ ভাগলৈ আগতে আহি পোৱা নাই, এইবাৰে প্ৰথম আহিছোঁ। সেই বহুত ভাল লাগিছে। আমি এই নামঘৰ ভাগত আহি পোৱাহি কিছু দেৰি হৈ গৈছে। সেয়ে বিভিন্ন ভক্ত আহিছিল যদিও আমি লগ নাপালোঁ আৰু নাম প্ৰসংগও আহি নাপালোঁহি। এয়া দেখিছেনে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ এয়া চিত্ৰ অংকিত কৰি ইয়াত এনেদৰে থোৱা হৈছে। বহুত ভাল লাগিছে দেখি। সকলো পিনে চাফ চিকুণ, পৰিপাটি, পৰিৱেশটো মুঠতে বহুত ধুনীয়া। এয়া শৰাই লোৱা স্থান। এইপিনে বন্তি জ্বলাবলৈ যাব পাৰি। আমি এয়া পোনপ্ৰথমতে এয়া নামঘৰ ভাগলৈ আহিলোঁ। আহি ইয়াতে সেৱা ভাগ প্ৰথমতে লৈ লওঁ বুলি ভাবিলোঁ। আমি সকলোৱে ইয়াতে সেৱা কৰিলোঁ।
এই নামঘৰ ভাগৰ ভিতৰৰ দিশটো চাওকচোন ইমান ধুনীয়া। ইয়াতে এভাগ অক্ষয় বন্তি আছে। সেই বন্তিভাগ 484 বছৰ জুৰি জ্বলি আছে। আমি ইয়াতে বন্তি দিবলৈ বুলি আহিলোঁ। ইয়াত বহুতো ভক্ত একেলগে যাতে চাকি বন্তি জ্বলাব পাৰে তাৰ কাৰণে খুব ধুনীয়াকৈ ব্যৱস্থা কৰি থৈছে। সকলো ভক্তৰ একো অসুবিধা নহয়। বহুতো ভক্ত একেদিনাও যদি আহে চাকিখিনি জ্বলাবলৈ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ইয়াত সুন্দৰ ব্যৱস্থা কৰা হৈছে। আমিও এনেদৰে ইয়াত চাকি বন্তি জ্বলাই সেৱা ল'লোঁ। চাকি বন্তি জ্বলোৱা গৃহভাগতো শ্ৰীকৃষ্ণৰ বিভিন্ন চিত্ৰ বেৰত এনেদৰে থৈছে। ইমান ভাল লাগিছে দেখি। ইয়াতে আছে এজোপা বটবৃক্ষ। এজোপা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত ৰুইছিল। কিমান ডাঙৰ হৈছে গছজোপা দেখি আচৰিত হৈ গৈছোঁ। এনেদৰে পবিত্ৰ বৰনামঘৰ ভাগ দৰ্শন কৰি সঁচাকৈ আমাৰ মনটো বহুত ভাল লাগিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। পিছত নতুন এটা ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।